Hello guys, মই নতুন ভিডিও আপোনালোকক স্বাগতম জনাইছো আৰু বহুত নম্বৰ ভিডিওটো বনাইছো আৰু ভিডিওটো নবনা কাৰণটা হ'ল মানে অসুবিধা আছিল সেইকাৰণে ভিডিওটো বনাইছিলো আজি পৰা মানে ৰেগুলাৰ ভিডিওটো বনাম আৰু চাওকচোন বতৰ এনেকুৱা কৈ থাকিলে ভিডিও বনাব পাৰি মানে 4-5 দিনমান নকাই মানে বতৰ বেয়া সেইকাৰণে আৰু ভিডিওটো মানে বনাব নোৱাৰিলো আজি অকমান বতৰটো বেয়া কৈছে আৰু মানে বনাইছো আৰু বৰষুণটো ৰখি গ'ল মানে বৰষুণ একদম ৰেগুলাৰ দি আছে নেৰে আজি অকমান দিলে আৰু সেইকাৰণে বনাইলো মানে আজি ভিডিওটো অকমান ছুটি হ'ব ভিডিওটো মানে আপোনালোকে চাই ভাল পাব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে ভিডিওটো জনাব কমেণ্টত আৰু নাপাহৰিব কমেণ্টত জনাবলৈ আৰু চাওকচোন বতৰ আৰু বৰষুণ দিব নেকি সম্ভৱ বতৰ একদম কোলা কৰিছে এফালো চাৰিওফালে আপোনালোকক ঘূৰাই দিছোঁ কেমেৰাটো চাওক আৰু এইফালে চাওক এইফালে গাড়ী গৈ আছে বাইপাছত আৰু চাওক এইফালে চাওক বতৰটো চাওক কেনেকুৱা কোলা কৰিছে বতৰটো এইটো গেলা বতৰ ক'ৰবাত ওলাই যাব পাৰিব গাইছ চাওকচোন কিমান কোলা আৰু চাওক বতৰটো ইমান কোলা গৈছে আৰু এইটো বতৰত মানে ক'ৰবাত ওলাই যাব নোৱাৰে এনেকুৱা মানে বৰষুণ দি আছে 4-5 দিনমান আৰু আপোনালোকে দেখিছেই বতৰটো অনুমান কৰিছে কেনেকুৱা আৰু এইফালে দেখিছে গেছ কি ধুনীয়া চাওক ভিউটো কি মজা আপোনালোকে চাৰিওফালে কেমেৰা ঘূৰাই দেখাইছোঁ ভিডিওটো দীঘল নকৰোঁ আৰু ভিডিওটো ইমানতে সামৰিছোঁ আৰু গাইছ আৰু এইফালে চাওকচোন বতৰটো কোলা কৰিছে আৰু বৰষুণ দিব এতিয়া আৰু যদি ভিডিওটো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা আৰু আপোনালোকক নেক্সট ভিডিও লগ পাই আছোঁ